নমস্কাৰ বন্ধুসকল। আজিৰ আপডেটটো হৈছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ ওপৰত। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায়ক লৈ কিছুমান দাবী কৰে। তেওঁলোক কি দাবী কৰিছিল আপোনালোকে এটা সৰু ক্লিপ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ অৱয়ৱ ভূঞা ডাঙৰীয়া ভিডিঅ'ৰ পৰা চাই লওক। গোটেই তথ্যবোৰ সদৰি কৰি তেওঁলোকৰ ফালৰ পৰা অৰ্থাৎ জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা কেইটামান ডিমাণ্ড কৰিছে। প্ৰথমটো ডিমাণ্ড এটা ফাষ্ট ট্ৰেক ট্ৰায়েল হ'ব লাগে, অৰ্থাৎ প্ৰত্যেক দিনাই হিয়াৰিং হ'ব লাগে যাতে অতি কম সময়ৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পাৰে। পত্নী গৰিমা গাৰ্গে উল্লেখ কৰিছে 300জনতকৈ যিহেতু অধিক উইটনেছ আছে, সময় যথেষ্ট লাগিব, সেইবাবে ফাষ্ট ট্ৰেক কোৰ্ট যদি ইয়াতে তেওঁলোকক দিয়া হয়, প্ৰত্যেক দিনাই শুনানি হয়, তেতিয়া হয়তো এই জাষ্টিছ, এই ন্যায় অতি সোনকালে দিব পাৰিব। দ্বিতীয়তে যি পাব্লিক প্ৰজিকিউটৰৰ টীম আছে তাতে 2-3জন জ্যেষ্ঠ অধিবক্তাৰ ডিমাণ্ড কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে, যি অধিবক্তাৰ ওপৰত অসমৰ সাধাৰণ জনগণৰ আস্থা আৰু বিশ্বাস আছে, আৰু সম্পূৰ্ণ লজিষ্টিক আৰু লিগেল টীমটোক যাতে শক্তিশালী ৰূপে গঢ় দিব পাৰে, যাৰ কাৰণে এই কেছটো কোৰ্টত অতি সোনকালে শুনানি হৈ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে বা দিব পাৰে, সেই কথাৰ দাবী জনাইছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।